তো হে গাইজ কি খবৰ আপোনালোকৰ আশা কৰিছোঁ আপোনালোক সকলোৱে ভালে কুশলে আছে। তো গাইজ আজিৰ এই ভিডিঅ'টো কোনো ৰ'ষ্ট বা ফানি ভিডিঅ' নহয়, কিন্তু তথাপি ভিডিঅ'টো বহুতেই গুৰুত্বপূৰ্ণ। কিয়নো গাইজ গুৰুত্বপূৰ্ণ কৈছোঁ আপোনালোকে ভিডিঅ'টো এলৈ চালে গম পাই যাব। তো গাইজ আমি সকলোতো জানোই যে ৰ'ষ্টাৰ আৰু মিষ্টাৰ জেএছপিৰ মাজত সদায় কাজিয়া হৈ থাকে, তেওঁলোকৰ মাজত মানে কাজিয়া হৈ থাকে। কিয়নো মিষ্টাৰ জেএছপি তেওঁৰ চেনেলত মানে অলপ বেয়া টাইপৰ ভিডিঅ' বনায় আৰু যাৰ ফলত ৰ'ষ্টাৰসকলে তেওঁৰ ওপৰত ৰ'ষ্ট কৰি থাকে আৰু তেওঁলোকৰ মাজত কাজিয়া হৈ থাকে। তো গাইজ এতিয়া নগাঁও ৰ'ষ্টাৰ আৰু মিষ্টাৰ জেএছপিৰ মাজত ভৌম এটা কাজিয়া চলি আছে। আৰু কিয় সেই কাজিয়াটো চলি আছে, ইয়াৰ কাৰ দোষ বেছি আৰু কাৰ দোষ কম, আপোনালোকে যদি ভিডিঅ'টো অলপ ভালকৈ চাই তেনেহ'লে গম পাই যাব। তো গাইজ আমিতো জানোই যে মিষ্টাৰ জেএছপিক মানে সকলো ৰ'ষ্টাৰে ৰ'ষ্ট কৰে, কিয়নো তেওঁ অলপ বেয়া টাইপৰ ভিডিঅ' মানে সেইকাৰণে সকলো ৰ'ষ্টাৰে তেওঁক ৰ'ষ্ট কৰে। তো গাইজ নগাঁও ৰ'ষ্টাৰ বয়া মিষ্টাৰ জেএছপিক এটা ৰ'ষ্ট কৰিলে আৰু সেই ৰ'ষ্টত তেওঁ টাইটেলত লিখিছিল মিষ্টাৰ জেএছপিৰ প্ৰাইভেট ভিডিঅ' ভাইৰাল না। মিষ্টাৰ জেএছপিৰ প্ৰাইভেট ভিডিঅ'টো আপুনি চালে নেকি এনেকুৱা টাইটেলত লিখি দিলে আৰু সেইটো মিষ্টাৰ জেএছপিৰ গাত লাগি গ'ল। আৰু গাত লগাৰ ফলত কালি এটা মিষ্টাৰ জেএছপি এটা ভিডিঅ' আপলোড কৰিলে আৰু সেই ভিডিঅ'টোত তেওঁ থাৰ্মেলত লিখিলে নগাঁও ৰ'ষ্টাৰৰ বন্তিৰ অশ্লীল ভিডিঅ' ভাইৰাল। তো গাইজ তাৰ পিছতে মিষ্টাৰ জেএছপি আৰু নগাঁও ৰ'ষ্টাৰ বয়ৰ মাজত বম এটা কাজিয়া চলি আছে। গাইজ তাৰ পিছত নগাঁও ৰ'ষ্টাৰ বয়ে মিষ্টাৰ জেএছপিক কল কৰিলে আৰু কল কৰাৰ পিছত তেওঁক ক'লে যেন তুমি এই থাৰ্মেলটো চেঞ্জ কৰি দিয়া, কিন্তু বহুত কিবা কিবি কৈছে, তুমি থাৰ্মেলটো চেঞ্জ কৰি দিয়া, মোক যি কৰিব আছা কৰা, কিন্তু সেই থাৰ্মেলটো তুমি চেঞ্জ কৰি দিয়া। কিন্তু গাইজ মিষ্টাৰ জেএছপি থাৰ্মেলটো চেঞ্জ কৰা নাছিল। তো গাইজ তাৰ পিছত নগাঁও ৰ'ষ্টাৰে আৰু এটা ৰ'ষ্ট মাৰি দিলে মিষ্টাৰ জেএছপিক, আৰু সেই ৰ'ষ্টটো চাই মিষ্টাৰ জেএছপিয়ে আজি এটা ভিডিঅ' আপলোড কৰিলে। সেই ভিডিঅ'টোত নগাঁও ৰ'ষ্টাৰ বয়ে যেন মিষ্টাৰ জেএছপিক কল কৰি সেই থাৰ্মেলটো চেঞ্জ কৰাৰ কথা কৈছিল, সেইটো তেওঁ মানে সেই ভিডিঅ'টোত কৈ আৰু মানে রোস্ট মারি দিলা মিষ্টার জেএছপি। তো গাইজ এইবিলাক কাৰণতে নগাঁও রোস্টার আৰু মিষ্টার জেএছপিৰ মাজত এতিয়া বম কাজিয়া চলি আছে। তো গাইজ মই ভাবো ইয়াত দুইজনৰে দোষ আছে, কিন্তু এজনৰ দোষটো অলপ বেছি আছে আৰু এজনৰ কম। তো গাইজ আপোনালোকেতো তেওঁলোকৰ দুইজনৰে ভিডিঅ' আগৰ পৰাই চাই, তো আপোনালোকেতো জানে কাৰ দোষটো ইয়াত বেছি আৰু কাৰ দোষ কম। তো আপোনালোকে যদি জানে কাৰ দোষ বেছি তেনেহ'লে গাইজ কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। তো গাইজ এইটো আছিল আজিৰ এটা সৰু ভিডিঅ'। যদি ভিডিঅ'টো চাই ভাল পাইছে ন তেনেহ'লে ভিডিঅ'টো প্লিজ এটা লাইক কৰিব আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি আমি আগবাঢ়ি যোৱাত সহায় কৰিব।